হাই এক্সাম দি আহি পালোঁ মই এইমাত্ৰ আহি পাইছোঁ। বহুত ভাগৰ লাগি আহিছে, পূৰা ভাগৰ মানে। এতিয়া ভাত চাত খাই পূৰা আৰামত আহি গৈছোঁ। গৰম এক্সাম দি থৈ আহিছোঁ, কি হয় ভগৱান জানে। ইমান এটা ভাল হোৱা নাই, তথাপিও দিছোঁ আৰু তথাপিও আহি পালোঁ। মৰ্ণিং গাইজ, আজি মই আমাৰ গাঁৱৰ পৰা প্ৰথম ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই লওক আজি গাঁওখন আপোনালোকে। মই আহিছোঁ এতিয়া বৰ্তমান মামাহঁতৰ ঘৰলৈ আহি আছোঁ। এতিয়া পাইছোঁ এইটো আমাৰ নাওকটা তিনিআলি, এইফালে মৰিগাঁৱত যায়, এইফালে ভোৰবন্ধা ভুৰা গাঁও এইবোৰ যাই থাকে। আমি যাম এতিয়া লেফ্ট চাইডে গাড়ী নিবলৈ, আমাৰ মামাহঁতৰ গাঁও এইফালে যায়।